নমস্কাৰ আসসালামু আলাইকুম মই ফাৰহান আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছো জুবিনদাৰ ৰহস্যজনক বা অস্বাভাৱিক মৃত্যু হত্যাকাণ্ড যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া হেহতিয়াকৈ জুবিনদাৰ হত্যা কৰা হৈছে বুলি কৈছে গতিকে আমিও হত্যাকাণ্ড বুলিয়ে কম যে জুবিনদাৰ হত্যাকাণ্ডৰ লগত জড়িত যি মূল চাৰিটা অভিযুক্ত যাক ৰাইজে ইতিমধ্যে দোষী সাব্যস্ত কৰিছে অপৰাধী কিন্তু আদালতে যেহেতু এতিয়ালৈকে অপৰাধী বুলি কোৱা নাই সেইকাৰণে আইনৰ ভাষাত মূল যি চাৰিজন অভিযুক্ত সেই অভিযুক্তৰ দুজন আছে আপোনাৰ হাফলং কাৰাগাৰত আৰু হাফলং কাৰাগাৰৰ পৰা কালি এজন দুৰ্ধৰ্ষ অপৰাধীয়ে পলায়ন কৰিলে এতিয়া ৰাইজৰ মনত প্ৰশ্ন আমাৰ মনত প্ৰশ্ন যে জুবিনদাৰ মৃত্যুৰ লগত জড়িত দুজনকৈ অপৰাধী অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী যিখন কাৰাগাৰত আছে সেই কাৰাগাৰখনৰ নিৰাপত্তা সুৰক্ষাক লৈ স্বাভাৱিকতে আমাৰ মনত জুবিনদাক ভাল পোৱা প্ৰতিজন মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে যে তেওঁলোকো কাইলৈ পলাই যাব পাৰে নেকি কালি সেই হাফলং কাৰাগাৰৰ এজন উগ্ৰপন্থী প্ৰাক্তন উগ্ৰপন্থী ডিমা সশস্ত্ৰ সংগঠন ডিএনএলৰ প্ৰাক্তন কেডাৰ বেট সিং জিডুং নামৰ দুৰ্ধৰ্ষ অপৰাধীজন কাৰাগাৰৰ পৰা দুপৰীয়া 12 মান বজাত পলাই যায় গতিকে এটোৱে এটা অতি চাঞ্চল্যৰ সৃষ্টি কৰিছে যে এনেকুৱা এখন কাৰাগাৰত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক ৰাখিছে য'ৰ পৰা মানে অপৰাধী পলাই যাব পাৰে তেনে ক্ষেত্ৰত কাইলৈ যদি এই দুজন পলাই যায় তেতিয়া তাৰ দায়িত্ব কোনে ল'ব অসমত ইমান কাৰাগাৰ আছে গুৱাহাটীত আছে যোৰহাটত আছে হাফলঙত গৈ ৰাখিছে আৰু হাফলঙৰ পৰা এতিয়া অপৰাধী পলাই গৈছে এতিয়ালৈকে তেওঁক ধৰিব পৰা নাই আৰক্ষীয়ে গতিকে এটো এটা অতি চিন্তনীয় কথা যে যিখন কাৰাগাৰত আপোনাৰ দুজনকৈ হাই প্ৰফাইল অপৰাধী আছে সেইখন কাৰাগাৰৰ যদি নিৰাপত্তা ব্যৱস্থাটো ইমান যদি ফুপুলা হয় তেন্তে কি হ'ব আজি যদি কাইলৈ যদি অমৃতপ্ৰভা মহন্ত বা শেখৰজ্যোতি গোস্বামীও যদি তাৰ পৰা পলাই যায় কিমান লাজৰ কথা কিমান মানে দুখৰ কথা হ'ব ৰাজ্যখনৰ বাবে গতিকে এই ক্ষেত্ৰত চৰকাৰে অলপ গুৰুত্ব দিব লাগে চকু কাণ দিব লাগে আৰক্ষী প্ৰশাসন অলপ হস্তম হ'ব লাগে যে যিখন কাৰাগাৰত ইমান হাই প্ৰফাইল অভিযুক্ত অপৰাধী আছে সেইখন কাৰাগাৰৰ পৰা যদি অপৰাধী এনেকৈ পলাই যায় ইয়াৰ আগতেও তাৰ হাফলং কাৰাগাৰৰ পৰা অপৰাধী পলাই গৈছে 2005 চনত দেৱলাল গাৰলুছা তাৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল গতিকে তেনে এখন কাৰাগাৰত কিয় অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামীক ৰখা হৈছে এটোৱে এটা ডাঙৰ প্ৰশ্ন আমাৰ মনত উদয় হোৱা যে ব্যৱস্থাবোৰ যদি এনেকুৱা হয় তেন্তে কেনেকৈ জুবিনদাক আমি ন্যায় দিম মুখ্যমন্ত্ৰীয়েতো ক'লেই হত্যাকাণ্ড বুলি তেনে ক্ষেত্ৰত তেওঁলোকক এনেকুৱা এখন কাৰাগাৰত কিয় ৰখা হৈছে য'ৰ পৰা দিন দুপৰতে দুপৰীয়া 2 বজাত আৰু 12 বজাত যদি অপৰাধী পলাই গৈছে তেন্তে ভাবক ৰাতি তাত কি চলি থাকিব বা কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে সেই কাৰাগাৰখনত হেতুৱে এতিয়া সকলোৰে মনত উদয় হোৱা প্ৰশ্ন গতিকে আমি মুখ্যমন্ত্ৰীক অসম চৰকাৰ আৰক্ষী বিভাগক অনুৰোধ জনাইছো আহ্বান জনাইছো যাতে দাবীও জনাইছো যে এই দুজন যি অভিযুক্ত তাত আছে অমৃতপ্ৰভা আৰু শেখৰজ্যোতি এওঁলোকৰ যাতে নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰে যাতে কোনো কাৰণত তেওঁলোক তাৰ পৰা পলাই যাব নোৱাৰে বা কিবা যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় সেই ক্ষেত্ৰত চকু দিবলৈ আমি অনুৰোধ জনাইছো দাবী জনাইছো ভিডিঅ'টো ইমানেই আজিলৈ বিদায় লৈছো ধন্যবাদ